শফিউৰ ৰহমান আৰু মোৰ ভিলেজ হ'ল দাউখানগৰ পাৰ্ট 1 ডিষ্ট্ৰিক্ট চিৰাং। এই ড্ৰাগনটো একচুৱেলি আমাৰ ইয়াতে নাই, এইটো বাহিৰৰ ফল। থাইলেণ্ড, ভিয়েটনাম, ৰাছিয়া এইবিলাকত ইয়াৰ প্ৰচুৰ পৰিমাণে খেতি হয়। সেইকাৰণে মই আমাৰ ইণ্ডিয়াতো হৈ আছে গুজৰাট, সেইকাৰণে মই গুজৰাটৰ পৰা এই কাটিংটো 2016 ফাৰ্ষ্ট এই কাটিংটো মই আনিলোঁ গুজৰাটৰ পৰা 170 ৰুপিছত পাৰ পিচ মানে কাটিং। সেই হিচাপত মই 1 বিঘা খেতি গাড়িলোঁ ফাৰ্ষ্ট টাইম। 1 বিঘাত মোৰ 3 লাখ খৰচ কৰিল খৰচটো। আৰু নেক্সট 18 মাহ পাছতে আমি ইয়াৰ ফ্ৰুইটটো হাৰ্ভেষ্টিং কৰিব পাৰিলোঁ। এই ফ্ৰুইটটো মই ভাবিছিলোঁ যে মাৰ্কেটত পাব্লিকে খাব নাখাব, এইটো যিহেতু চিনিয়ে নাপায় ড্ৰাগন বুলি বস্তুটো, তো সেইকাৰণে মোৰ অলপ পাব্লিচিটি কৰিব লগা হ'ল বা হয়তো মানুহক দেখুৱাই দিব লগা হ'ল টেষ্টটো কেনেকুৱা লাগে। এজনে যদি এবাৰ খাইছে সিহঁতে 1 কেজি মানে জোৰ জবস্তি মাল নাথাকিলেও মানে 1 কেজি লাগেই সিহঁতক, বা 1 কেজি যদি এদিন লৈছে সিহঁতে নেক্সট আৰু মানে বুকিং কৰি থৈ দিয়ে। সেইকাৰণে মোৰ ফাৰ্ষ্ট ইয়াৰত যিখিনি মই মানে ফ্ৰুইট হাৰ্ভেষ্টিং কৰিলোঁ সেইখিনি মই মাৰ্কেটত মানে কিছুই নহ'ল, মানে অলপ হাৰ্ভেষ্টিং হৈ আছে, কিন্তু কাষ্টমাৰে 5 কেজি যদি হাৰ্ভেষ্টিং হৈছে 10 কেজি মাৰ্কেটত লাগে, কিন্তু 10 কেজিটো মোৰ লগত ষ্টক নাছিল। সেইকাৰণে মই আৰু 2 বিঘা খেতি মানে বঢ়াই দিলোঁ। বঢ়াই দিয়াৰ পাছত আজিৰ ডেটত পুলিখিনি মোৰ নিজাই হ'ল, বা হয়তো 2 বিঘা পুলিও হৈ গ'ল, প্লাছ মানে ফ্ৰুইটটো বেছিকৈ অলপ মানে হাৰ্ভেষ্টিং কৰি আছোঁ, বা মাৰ্কেটত যিটো চাহিদা হৈছে তো সেই চাহিদা তথাপিও মই পূৰণ কৰিব পৰা নাই। কাৰণ 5 কেজি জেগাত বা হয়তো কাষ্টমাৰে 10 কেজি খুজি আছে, 10 কেজি দিব পৰা নাই। তথাপিও এইবাৰ ডেটত এই বছৰত মোটামুটি ভাল এটা মানে ফ্ৰুইট বিক্ৰী হ'ল, বা হয়তো পুলিও খানিক বিক্ৰী হ'ল। এইটো মাৰ্কেটত ভাল এটা চাহিদা, আৰু এইটো চি ভেৰাইটি, মাজত যিটো মানে কালাৰটো পিংক কালাৰ বুলি কোৱা হয়, এইটো ভাল এটা মানে ইণ্টাৰেষ্টিঙৰ মানে ফাৰ্মিং। পিলাৰত 4 চাইডত 4টাকৈ কাটিং দিব লাগে, পুলি দিব লাগে। এই পুলি দিয়াৰ পাছত সি লাহে লাহে মানে ওপৰত উঠিব। যেতিয়ালৈকে 4 ফুট হৈ যাব তেতিয়া ওপৰত ৰাউণ্ডকৈ এটা টায়াৰ লগাই দিব। টায়াৰ লগাই দিয়াৰ পাছত সি নিজে ৰাউণ্ড হৈ মানে টায়াৰৰ মানে ছিষ্টেমত যাব আৰু কি। যোৱাৰ পাছত 13-14 মাহ ফ্লাৱাৰিং ষ্টাৰ্ট হ'ব, 16-17-18 মাহতে ফ্ৰুইট হাৰ্ভেষ্টিং কৰিব পাৰিব। এইটো ফাৰ্ষ্ট ইয়াৰত যিনে কৰিব সেই ফাৰ্ষ্ট বছৰত তাৰ যিমান ইনভেষ্ট কৰিব সেইখিনি টকা ফাৰ্ষ্ট ইয়াৰত নাহিব। মোটামুটি ধৰক 2 বছৰ লাগিব, মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ লাগিবই। যিমান টকা খৰচ কৰিব ছেকেণ্ড ইয়াৰতে সি মূলধনখিনি মানে পাই যাব আৰু কি। কাৰণ এটা কাটিং আজিৰ ডেটত পুলি এটা বিক্ৰী কৰিব লগা হ'লে একদম তলত মানে 60 ৰুপিছত এটা পুলি বিক্ৰী হৈ আছে। আৰু ফ্ৰুইটটো পাইকাৰীও যদি লয় 500 টকা ঘৰৰ পৰা পাইকাৰী লৈ যায় আছে আজিৰ ডেটত। আইডিয়া মই আমাৰ বিশেষকৈ এই মাটিখিনি হ'ল বালিয়া মাটি। এই বালিয়া মাটিত কি খেতি ভাল হয় মই অলপ চাই আছোঁ, নেটতো চাইছোঁ যে এই ড্ৰেগনটো অলপ বালিচহীয়া মাটিত বা হয়তো হালকা নৰম মাটিত এই খেতিটো বহুত ভাল হয়। সেইকাৰণে মই নেটত চাই এই পুলিখিনি মই গুজৰাটৰ পৰা মানে আনিলোঁ আৰু কি, আনি এতিয়া ফাৰ্মিং কৰি আছোঁ। ইয়াৰ লগত থাইকুল, বাওকুল বা কাশ্মীৰ কুল, বা হয়তো বেনেনা আছে, পটেটো আছে। মই নিজে এটা মানে ভেজিটেবল ফাৰ্মাৰ। আলু আছে 15 বিঘা, আৰু ড্ৰেগনটো আছে 3 বিঘা, আৰু থাইকুল বাওকুল মিলি এইটো আছে 5 বিঘা, আৰু বেনেনা আছে 5 বিঘা। চৰকাৰৰ পৰা তেনেকুৱা কিবা এটা পোৱা নাই, কিন্তু এইবাৰ বছৰত মই এটা ছেড নেট পাইছোঁ, আৰু 1 বান্ডিল 36 কেজি এটা মালচিং প্লাষ্টিক পাইছোঁ। আৰু আৰু চৰকাৰৰ পৰা তেনেকুৱা কিবা পোৱা নাই, কিন্তু চৰকাৰৰ ফালৰ পৰা কিবা পাওঁ যদি আজিৰ ডেটত BTC চৰকাৰে যদি মোক অলপ সঁহাৰি দিয়ে বা কিবা এটা যদি তেনেকুৱা সাহাৰ্য দিয়ে, যিটো চৰকাৰে 2022ত ডাবল যিটো ফাৰ্মাৰৰ যিটো মানে ডাবল কিবা এটা ইনকাম প্ৰচেছ সিহঁতে অলৰেডি কৰিছে, তে আজিৰ ডেটত মই আপোনালোকৰ জৰিয়তে এইখিনি জনাব বিচাৰোঁ যে চৰকাৰে যিটো আমাৰ ইষ্টিমেট হাতত লৈছে যে ফাৰ্মাৰবিলাকক মানে ইনকাম ডাবল কৰাৰ, তে সেই হিচাপত মই অনুৰোধ জনাইছোঁ যাতে আমাৰ নিচিনা ফাৰ্মাৰবিলাকক চৰকাৰে কিবা এটা তেনেকুৱা সাহাৰ্য দি আগবঢ়ায়। আমি চেলেঞ্জ কৰিছোঁ চৰকাৰক যে আমি নিশ্চয় দেখুৱাব পাৰিম,
কাৰণ চৰকাৰৰ পইচা বেকাৰ নাযায় আমাৰ নিচিনা ফাৰ্মাৰক যদি দিয়ে আৰু আজিৰ ডেটত কিছুমান ফাৰ্মাৰ আছে সিহঁতে চৰকাৰৰ ৰাজ সাহায্য যিটো লৈ পেলাই সিহঁতে বেলেগ কামত কিবা এটা লগাই দিব খাই দিব ঘৰ লেট্ৰিন বনাই থৈ দিব একো কামত নাহে কিন্তু মই দুখিত মই এটা গৰীব ঘৰৰ ল'ৰা আৰু সৰুতে মোৰ দেউতা মানে মৰি গৈছে মই বহুত কষ্টকে মানে খেতি কৰি আছোঁ কিন্তু সেই হিচাপত মই চৰকাৰক বহুত অনুৰোধ জনাইছোঁ যাতে আমাৰ নিচিনা প্ৰকৃতিত ফাৰ্মাৰকহে চৰকাৰে কিবা এটা দিব লাগে তাৰিৰ পৰা মই ফাৰ্মিং কৰি আছোঁ আৰু পঢ়া শুনা মই দুখিত কাৰণ সৰুতে মোৰ দেউতা ঢুকাই গৈছিল সেই হিচাপত মই মেট্ৰিকলৈকেহে পঢ়িছিলোঁ লাগে মোৰ কণ্টেক্ট নম্বৰটো মই কৈ দিছোঁ 9101213078 আৰু একবাৰ কৈ দিছোঁ 9101213078 কোনোবা যদি ড্ৰাগন ফ্ৰুট খোৱা নাই যদি খাম বুলি ইচ্ছা কৰি আছে বা পুলি লাগে ফাৰ্মিং কৰিব ইচ্ছুক হৈ আছে আপোনালোকে এই মোৰ কণ্টেক্টত যোগাযোগ কৰিলে পাই যাব হয় নিশ্চয় মই মহাৰাষ্ট্ৰত ট্ৰেইনিং লৈছোঁ নিৰু আলম ট্ৰেইনিং লৈছোঁ গুৱাহাটী ট্ৰেইনিং লৈছোঁ আৰু আমাৰ লোকেলত আমাৰ কাজলগাঁও ডিষ্ট্ৰিক্টত চেণ্টাৰত যিটো ট্ৰেইনিং চলি থাকে মাজে মাজে মই গৈ আছোঁ বা হয়তো আমাৰ KVK চিৰাং তাতেও মোক মাতে বা হয়তো তেজপুৰতো মই ট্ৰেইনিং লৈছোঁ এনে সৰু সুৰা ট্ৰেইনিং হ'লে মোক মাতে মই গৈ মানে আউট এক্সপিৰিয়েঞ্চ কিবা নলেজ যদি মই ল'ব পাৰোঁ সেই হিচাপত মোৰ পকেটৰ পইচা খৰচ কৰি হ'লেও মই ট্ৰেইনিঙৰ মানে যাওঁ আৰু কি